কেতিয়াবা অস্থায়ী সম্বন্ধবোৰক আমি সযত্নে প্ৰতিপাল কৰোঁ, পুৰণা সম্বন্ধবোৰক পাহৰি পেলাইছো। ভুলটো তাতে, দুখবোৰ চপাই আনো। সেয়ে এতিয়াৰ পৰা ভালপোৱাৰ পোচাকযোৰো মই সলাই পেলাইছো যিকোনো বিনিময়ত। এতিয়াৰ কথাবোৰ অলপ বেলেগ, অনলাইনৰ যুগ। পুৰণি কথাবোৰে খুচুৰি থাকে বুকুৰ দুখ। চুমা এটা খাওঁ দিয়া, ভাল পাওঁ তোমাক। ক'ত যে লুকাওঁ নিজৰ মুখখন। পুৰণা কথাবোৰে সোঁৱৰণিত লিখি থয়, সেয়াই প্ৰকৃত সুখ। আজি ওলাই আহিবা, বহুদিন হ'ল তোমাক নেদেখা। লগৰজনীক কৈ থলো আবেলি নৈপাৰলৈ যাম, আহিবিচোন, তাক লগ কৰাৰ কথা। দূৰণিৰ পৰাই তাক দেখিলো কি নেদেখিলো, বুকুখনত কিহে জানো থপককৈ কোবাই, যদিও বা কোনো জটিল ৰোগত আক্ৰান্ত নাই। এতিয়া অনলাইনৰ যুগ, প্ৰিয়জনক লগ পোৱাৰ কোনো সময় অসময় নাই। যেতিয়াই মন যায় অনলাইনলৈ আহা, ভিডিঅ' কল কৰোঁ, ৰিচিভ কৰা। চাব খোজো তুমি কেনেকৈ আছা। পুৰণা দিনবোৰেই ভাল আছিল দিয়া। চিঠি এখন লিখি লৈ দীঘল বাটটোলৈ চাই থকা, নঙলা মুখলৈ কতবাৰ অহা যোৱা কৰা। চিঠিখন কোনোবাই পায় বুলি কিমান চিন্তা, কিতাপৰ মাজত আৰু কিমান লুকুৱাবা। আজি পুৰণা কথাবোৰে আকৌ মনত পেলাইছো। সম্বন্ধবোৰ তাতেই আঁতি আঁতি বন্ধা, বিশ্বাস আৰু চেনেহাৰে হৃদয়বোৰ আটোম টোকাৰিকৈ সজোৱা।